নমস্কাৰ এছএমইজ হেল্থ টক্সত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে জানে যে শীতকাল ইতিমধ্যে আহি পালে আৰু শীতকাল অহাৰ লগে লগে আমাৰ মাজত এটা সমস্যাই খুব আমনি কৰে, সেইটো হৈছে ভৰিৰ গুৰুহা ফটা বা ভৰিৰ তলুৱা ফটা। এই ভৰিৰ তলুৱা ফটা সমস্যাটো বহুতৰ ক্ষেত্ৰত গোটেই বছৰ দেখিবলৈ পোৱা যায়, কিন্তু বেছিভাগৰ ক্ষেত্ৰত শীতকাল আহি পৰাৰ লগে লগে সমস্যাবোৰ দেখা দিয়ে আৰু বহুতৰ ক্ষেত্ৰত ভৰিত খুব বেছি পৰিমাণে বিষ অনুভৱ কৰাৰ লগতে ব্লিডিং হোৱাও দেখিবলৈ পোৱা যায়। গতিকে আহক এই ভিডিঅ'টোৰ জৰিয়তে আজি আলোচনা কৰিম যে ভৰিৰ গুৰুহা ফাটিলে কি কৰিব লাগে, ইয়াৰ সমস্যা আৰু সমাধান সম্পৰ্কে আমি আলোচনা কৰিব ওলাইছোঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, সাধাৰণতে শীতকাল অহাৰ লগে লগে আমাৰ যি জলবায়ু, সেই জলবায়ু পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ ফলত কিন্তু সাধাৰণতে জলবায়ুটো খুব শুকান বা ড্ৰাই হোৱা দেখা যায়। আৰু এনেকুৱা ক্ষেত্ৰত যদিহে আমাৰ দেহত পানীৰ পৰিমাণ কমি যায়, তেতিয়াহ'লে এই ভৰিৰ তলুৱা ফটাৰ সমস্যা দেখা দিয়ে। লগতে বিভিন্ন কাৰণ আছে, যেনেকুৱা বংশগত কাৰণ বা প্ৰাকৃতিক কাৰণতো কেতিয়াবা আমাৰ ভৰিৰ গুৰুহা ফটা দেখা যায়। লগতে বয়স বৃদ্ধি হোৱাৰ লগে লগে যেতিয়া হৰম'নেল ইমবেলেঞ্চ হয়, এই ইমবেলেঞ্চৰ সময়তো কেতিয়াবা ভৰিৰ গুৰুহা ফটা দেখা যায়। আৰু ইভেন থাইৰয়ডৰ সমস্যা যিসকলৰ আছে, বিশেষকৈ হাইপ'থাইৰয়ডিজমৰ ক্ষেত্ৰত এনেকুৱা ভৰিৰ গুৰুহা ফটাৰ সমস্যা দেখা দিয়ে। আৰু লগতে কিছুমান ছালৰ বেমাৰ, যেনেকুৱা ছৰিয়াছিছ বা পিটাৰিঅ'চিছ ৰ'চিয়া নামৰ এই কিছুমান বেমাৰ আছে, এই বেমাৰৰ ক্ষেত্ৰতো ভৰিৰ গুৰুহা ফটা দেখা যায়। ফ্ৰেণ্ডছ, এতিয়া আহিছোঁ যে এনেকুৱা ভৰিৰ তলুৱা ফটাৰ যেতিয়া সমস্যা হয়, তেতিয়াহ'লে আমি কি কৰিব লাগে। মই আপোনালোকক দুটা ঘৰুৱা পৰামৰ্শ দিম বা ঘৰুৱা দিহা দিম, যি দুটা ঘৰুৱা দিহা আপোনালোকে পালন কৰিলে এই যি ভৰিৰ গুৰুহা ফটা, সেই সমস্যাৰ পৰা আপোনালোকে বহুত পৰিমাণে পৰিত্ৰাণ পাব। প্ৰথমতে আপোনালোকে কি কৰিব, পেট্ৰলিয়াম জেলি বা সাধাৰণতে ব্ৰেণ্ড নেম ভেচেলিন যিটো পোৱা যায়, ভেচেলিনৰ লগত যদি নেমুৰ ৰস মিহলাই এটা পেষ্ট বনাওক আৰু ৰাতি শোৱাৰ সময়ত ফটা ভৰি, সেই ভৰি গৰম পানী, মানে কুহুমীয়া গৰম পানীতে ধুই লওক, ভালদৰে ধুই শুকান কাপোৰেৰে ভৰিটো শুকাই লওক। শুকোৱাৰ পিছত এই যি মিশ্ৰণ, সেই মিশ্ৰণখিনি ভৰি তলুৱাত লগাই আঙুলিৰে মালিচ কৰি আৰু গোটেই ৰাতিটোৰ কাৰণে এৰি দিব আৰু ৰাতিপুৱা কুহুমীয়া গৰম পানীৰে ভৰি ধুই দিয়ক। এনেকুৱা ৰেগুলাৰ কৰাৰ ফলত চাব লাহে লাহে এনেকুৱা এই ভৰিৰ যি ফটাৰ সমস্যা, সেই সমস্যা লাহে লাহে কমি আহিব। 2 নম্বৰটো হৈছে যে নাৰিকলৰ তেল এই ক্ষেত্ৰত খুব ভাল ফল দিয়ে। এই নাৰিকলৰ তেলো আপোনালোকে ঠিক এই পেট্ৰলিয়াম জেলি আৰু যি নেমুৰ মিশ্ৰণ মই ইতিমধ্যে আপোনালোকক কৈ দিলোঁ যি প্ৰচেছ, সেই প্ৰচেছত যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লেও এই ভৰিৰ গুৰুহা ফটাৰ পৰা বহুত আপোনালোকে সমাধান পাব বা সময়ৰ লগে লগে এই যি ভৰিৰ ফটা সমস্যা, সেই সমস্যাৰ আপোনালোকে পৰিত্ৰাণ পাব। শেষত এই যি ঘৰুৱা দিহা, এই ঘৰুৱা দিহা পালন কৰাৰ পিছতো যদিহে আপোনাৰ এই ভৰিৰ গুৰুহা ফটাৰ সমস্যাৰ সমাধান নহয়, তেতিয়াহ'লে মই ইতিমধ্যে যে আলোচনা কৰিছোঁ যে ছৰিয়াছিছ নামৰ এটা বেমাৰ আছে বা পিটাৰিঅ'চিছ যিটো ৰ'চিয়া নামৰ বেমাৰ, ছালৰ বেমাৰ, এই বেমাৰবোৰৰ ফলত কিন্তু কেতিয়াবা এই সমস্যাবোৰ দীঘলীয়া হৈ থাকে। আৰু যিহেতুকে ছৰিয়াছিছটো অট' ইমিউন ডিজৰ্ডাৰ হয়, এই ভৰি তলুৱা ফটাৰ সমস্যা সমাধান হওঁতে অলপ সময় লাগে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এজন ভাল ডাৰ্মেট'লজি ডক্টৰৰ পৰামৰ্শ লওক আৰু এইটো কৰাৰ ফলত আপোনালোকৰ এই যি ভৰি তলুৱা ফটাৰ সমস্যা, সেই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। গতিকে আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। যিসকলে প্ৰথমবাৰৰ কাৰণে আহিছে, তেওঁলোকক অনুৰোধ জনাইছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।